हेलो दोस्तों, निश्चय आपनालोक भाले आछे। मैं आशा राखिलो आपनालोके भाले थाকক, सुस्थ थाকক, सचेतन थाকক आरो कुशले थाকক। आमी आज आलोचना करिम भाड़ाटिया बस्तु घर दुकान आदि এইসমূহ বস্তুৰ ওপৰত জাকাত ফৰজ হ'ব নে নাই আৰু ইয়াৰ বিষয়ে জাকাতৰ মাসলা কি আছে এই বিষয়ত আমি কিছু আলোচনা কৰিম। আগতে কৈছো যে আপোনালোকে আমাৰ চেনেলত যদি নতুন আহিছে তেনেহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু যদি আপোনালোক সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে জনাইছো আপোনালোকক ধন্যবাদ। আপোনালোকে নিশ্চয় লাইক আৰু আপোনালোকৰ মূল্যৱান মন্তব্যসমূহ দি আমাক জনাব। গতিকে দেৰি নকৰো, আমি মূল বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰো। ভাড়াটিয়া বস্তু ঘর আর দোকান যদি কোনোবার ওচৰত কিছু ঘর দোকান গাড়ী সাইকেল বাসন বর্তন ফার্নিচার সামিয়ানা ভাড়াত চলে তেন্তে সেই বস্তুবোৰৰ মূল্যৰ ওপৰত জাকাত ফৰজ নহয়। কিন্তু যদি এইবোৰৰ পৰা হোৱা আমদানি আৰু ভাড়া নেচাবৰ সম পৰিমাণ হৈ যায় আৰু এবছৰ অতিক্ৰম কৰে তেন্তে তাৰ ওপৰত জাকাত ফৰজ হ'ব। যদি কোনোবা নেচাব বুজি নাপায় বা নেচাব কাক কয় আমাৰ বেলেগ এটা ভিডিও আপোনালোকে তলত টানি চাব পাৰে। ইয়াত নেচাবৰ পৰিমাণ ইয়াত দিয়া আছে, সেইটো ভিডিও আপোনালোকে নিশ্চয়কৈ চাই ল'ব। আমি চেষ্টা কৰিম যে সেই ভিডিওৰ লিংকটো তলৰ কমেন্ট বক্সত বা ডেসক্ৰিপশ্যনত আমি দি দিম, কিয়নো এইবোৰ ব্যৱহাৰৰ বাবে নহয় বৰং ভাড়াৰ বাবে চলে। ব্যৱসায় আৰু ভাড়াত পাৰ্থক্য আছে। ব্যৱসায়ত ক্ৰেতা বস্তু মালিক হৈ যায় আৰু ভাড়াটিয়াজন তাৰ পৰা